কাৰণ আমাৰ অঞ্চলটো সকলো কৈ আছে কৃষি এটা জীৱী অঞ্চল, কিন্তু কৃষিজীৱী অঞ্চল বুলি কওঁতে ইয়াৰ মূলতঃ আমি কি কাম কৰিব লাগে নালাগে ইয়াৰ প্লান পলিচিবিলাক আজিলৈকে হোৱা নাই। আৰু সেইকাৰণে আজি আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আমাৰ ইয়ান ডাঙৰীয়া আছে আৰু আমি চবে মিলি পেলাই এটা নতুন এটা পলিচি আমি হাতত লৈছোঁ যে এইবাৰ মানে আমাৰ 33টা ব্লকৰ ভিতৰত সেইটো ফাৰ্ম মেকানাইজ কৰা হ'ব, কিন্তু অহা 2 বছৰৰ ভিতৰত 400 আমাৰ 20টা যিটো VCDC আছে কমপ্লিটলি সেই 20টা VCDC ফাৰ্ম মেকানাইজটো আমি আৰম্ভ কৰিম। ইয়াত খেতিৰ কাৰণে যিমানখিনি মেচিন লাগে সেই মেচিনবিলাক আমি প্ৰভাইড কৰিম আৰু আমাৰ খেতিয়কবিলাকে অৰ্গেনিক খেতি কৰিব লাগে আৰু দুবাৰ খেতি কৰিব লাগে, পাৰিলে 3বাৰ কৰিব লাগে কিন্তু 2বাৰ কৰিব লাগে। আৰু ইয়াৰ লগতে অকল প্ৰডাকশ্যন নহয়, প্ৰডাকশ্যনৰ লগত প্ৰচেছিঙৰ লগত মাৰ্কেটিং এভৰিথিং আমি কৰিব বিচাৰিছোঁ, কাৰণ আমাৰ অঞ্চলত ইণ্ডাষ্ট্ৰি নাই, আমাৰ অঞ্চলত তেনেকুৱা বহুত উপাৰ্জনৰ কোনো পথ নাই। যিটো পথ আছে সেইটো এটাই পথ, সেইটো হৈছে কি মেইন মানে ৰাস্তা, সেইটো হ'ল এগ্ৰিকালচাৰ। চ' এগ্ৰিকালচাৰটো আমাৰ চবেই অলপ কম বেছি পৰিমাণে চবেই কৰিবলৈ জানে। তাত যদি আমি অলপ ভেলু এডিশ্যন কৰি দিওঁ, অলপ যদি স্কিল আনি দিওঁ, অলপ যদি মাৰ্কেটটো অলপ ঠিক কৰি দিওঁ, তেতিয়া আমাৰ খেতিয়কবিলাকে কম সময়ৰ ভিতৰতে নিজৰ উপাৰ্জনটো ঠিক কৰি ল'ব পাৰিব, প্লাছ বড়োলেণ্ড অঞ্চলৰ যিটো অৰ্থনীতি সেইটো টনকিয়াল কৰিব পাৰিব। সেইকাৰণে আমি এগ্ৰিকালচাৰত বেছি গুৰুত্ব দিছোঁ আৰু এগ্ৰিকালচাৰটো আমি কম সময়ৰ ভিতৰতে মডাৰ্ণাইজ কৰিব বিচাৰিছোঁ। সেইকাৰণে অলৰেডি আপোনালোকে হয়তো গম পোৱা নাই, আমি আজিৰ পৰা 15 দিন আগতে এটা অৰ্ডাৰ ওলাই দিছোঁ, প্ৰত্যেকটো বিষয়া 3 দিন অফিচত থাকিব, 3 দিন মানে ফিল্ডত যাব। শিক্ষা বিষয়াও 3 দিন অফিচত থাকিব, 3 দিন ফিল্ডত যাব স্কুল চাবলৈ। এগ্ৰিকালচাৰ বিষয়া 3 দিন অফিচত বহিব, 3 দিন পথাৰ চাবলৈ যাব। যিটো আমাৰ এই যে PWD বিষয়া 3 দিন অফিচত বহিব, 3 দিন পথাৰলৈ যাব। PHC 3 দিন ইয়াত থাকিব, 3 দিন পানী ৰাইজে খাব পাইছে নাই চাবলৈ যাব। গতিকে প্ৰত্যেক আমিও ঘূৰিম, বিষয়াসকলো ঘূৰিব। ইয়াত কোনো অফিচত মানে ৰিচাৰ্চ কৰিব লগা নাই, অফিচত কোনো মানে বহি পেলাই ইয়াতে স্কলাৰ পেপাৰ লিখিব লগা নাই। তো গতিকে ইয়াত মানে কি কাম হৈ থাকে আপোনালোকে জানে, অফিচত বহি বহুত জেগাত। তো সেইকাৰণে আমি কৈছোঁ কি আমাৰ বড়োলেণ্ডত যিটো আছে এইটো নতুন এটা আমি অৰ্ডাৰ পাছ কৰিছোঁ, চবেই মানে ফিল্ডত যাব লাগিব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমখন ভাৰতৰ ভিতৰতে উন্নত এটা ৰাজ্য হিচাপে গঢ় দিব বিচাৰিছে আৰু তেখেতক আমি সকলো সমৰ্থন কৰি আছোঁ, ছাপৰ্ট কৰি আছোঁ। আৰু সেইকাৰণে তেখেতক এনে মুখেৰে ছাপৰ্ট নকৰি সকলো হাতে কামেৰে লাগি যাব লাগে। আৰু তেখেতে বিচাৰিছে যে বড়োলেণ্ড অঞ্চল 17 বছৰত যিটো পিছ পৰি থাকিল, অহা 5 বছৰত এইটো সমান হ'ব লাগে, চব শিতানতে সমান হ'ব লাগে। সেইকাৰণে আমি সকলো কাম হাতত লৈছোঁ। এইখিনি ক'ব বিচাৰিছোঁ, কাৰণ আজি 17 বছৰ ধৰি যোৱা চৰকাৰখনে কোনো এটা ইয়াতে আমাৰ পৰিৱৰ্তন নকৰিলে। আজি BTR পৰিৱৰ্তনৰ কাৰণে যেনেকৈ আমি কথা দিয়া হৈছিলে, ৰাজ্যক কথা দিছিলোঁ, সেই মৰ্মে আমি প্ৰথম পৰ্যায়তে আমি কৃষিৰ কাৰণে আগবাঢ়ি আহিছোঁ। কাৰণ কৃষিৰ কাৰণে আগবাঢ়িব লগা হ'ল আমি খেতিয়কসকল যেন উন্নতিকৰণ নিব পাৰোঁ, সকলো কৃষকৰ লাভৱান হয়। আৰু আজি আস্তে আস্তে আমাৰ খেতিবিলাক কমি যাই আছে। সেই মই এজন খেতিয়ক, সেয়েতো মই ভাবিছোঁ যে আমি যেনেকৈ খেতিৰ কাৰণে আগ্ৰহ হৈ আহিছোঁ, ঠিক তেনেকৈ যে আমাৰ ফাৰ্মাৰসকলে যে আগবাঢ়ি আহে, খেতিয়কসকলে আগবাঢ়ি আহে, এবাৰ নহয়, 2বাৰ নহয়, 3বাৰ খেতি কৰক। এই যে ধান কাটাৰ লগে লগে যে সৰিয়হৰ খেতি কৰক, সৰিয়হ শেষ হোৱাৰ লগে লগে আপোনাৰ আয়াৰ ধান খেতি কৰক, এৰি ধান খেতি কৰক। ঠিক তেনেকৈ যদি সকলো আগ্ৰহীত হয়, তেনেহ'লে আমাৰ ঘৰত কোনো মানুহৰ দুখীয়া হৈ নাথাকে। সেইকাৰণে আপোনালোকৰ কাৰণে বা সকলো আমাৰ ফাৰ্মাৰ ৰাইজৰ কাৰণে আমি যে ফাৰ্ম দিছোঁ, এইকাৰণে আমাৰ উদ্দেশ্যটো হ'ল সকলো মানুহৰ সহায়টো পাওক। তাৰ লগতে আমি সকলোখিনি আমি দিছোঁ, আপোনালোকে ধান মৰাৰ পৰা কাটাৰ পৰা আৰম্ভ কৰি ৰোৱালৈকে আমি সঁজুলি আমি ব্যৱস্থা কৰিছোঁ। তাতে সকলো ৰাইজে একত্ৰিত হৈ যেন সকলো আগবাঢ়ি আহি এপ্লিকেণ্ট কৰি তেওঁলোকে যি সময়ত খেতি কৰিব বিচাৰে তেওঁলোকৰ ওচৰত লৈ যাওক, লৈ যাই পেলাই খেতিবিলাক কৰাৰ কাৰণে তেওঁলোকক আমি আগ্ৰহ জনাৰ কাৰণে আহ্বান জনাইছোঁ। কৃষকসকলে আজি মাত্ৰ 3 দিন আগতে মই অসম চৰকাৰলৈকে গৈছিলোঁ, অসম চৰকাৰলৈকে গৈ আলোচনা কৰিছোঁ, উত্তল বৰাৰ দ্বাৰা লগত আলোচনা কৰিছোঁ, আমাৰ এগ্ৰি ৱৰ্ল্ডৰ ডাইৰেক্টৰ তেখেতৰ লগতো কথা পাতিছোঁ। মই নিজে গৈ পেলাই আলোচনা কৰি আমি যিখিনি নেকি খেতিয়কসকলৰ যে উৎপাদনৰ মূল্যটো নাপায়, সেই মূল্যটো পোৱাৰ কাৰণে আমি মাৰ্কেটিং ব্যৱস্থা কৰিছোঁ। এতিয়া মাৰ্কেটিং হয়তো যেনেকুৱা আমাৰ কলৰ ভিতৰত আমি বেনানৰ কাৰণে কলৰ কাৰণে আমি ইতিমধ্যে গোসাইঘাট ব্যৱস্থা কৰিছোঁ, ৱাটাৰ মিলৰ পামৰ আমি বাক্সা জিলাত কৰা এটা সিদ্ধান্ত কৰিছোঁ। ঠিক তেনেকৈ তামোলপুৰ কৰা বিচাৰিছোঁ। সেই সকলো মানুহ যেন সকলো লাভান্বিত হয়, ধানৰ পৰা ৰাইচৰ পৰা আৰম্ভ কৰি যেন আমি মিল প্ৰডাক্ট কৰি যেন সেই মিলত আমি ধানবিলাক উন্নীত কৰি পেলাই চাউল বনাই আমি ৰাইজক যেন বিতৰণ কৰিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা হাতত লোৱাৰ চেষ্টা এটা কৰি আছোঁ। ইতিমধ্যে আলোচনা চলি আছে।
But